another vlog. মই নীলনয়না আপোনালোকৰ ওচৰতে আকবাৰ উঠি আহিলোঁ। আশা থাকিল আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ। আৰু মই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ এক্সাম চলি আছিলে। সেইবাবে আৰু মোৰ 5 তাৰিখে এক্সাম মানে শেষ হৈ গৈছিলে আৰু কিয় মানে দিব পৰা নাছিলোঁ কাৰণ বাৰো পৰীক্ষা চলি আছে আৰু ক'লৈকো এনেকুৱা যোৱা হোৱা নাই। বাৰ এতিয়া মানে পৰীক্ষা চলিছে বায়ে এবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাইনেল দিব সেইবাবে আৰু এতিয়া আমি আজি মই ব্লগটো বনালোঁ ইয়াৰ ওপৰত আজি আমাৰ ঘৰলৈ জেঠাই আৰু বৰ্তা আহিব সেইবাবে বনালোঁ। এতিয়া আমি গৈ আছোঁ চুলুক বজাৰলৈ ব'লক আৰু এইফালে দুটা ড্ৰাইভ কৰি আছোঁ আৰু মই গৈ আছোঁ আমি যে গৈ পালোঁ বজাৰ পাই গ'লোহি এয়া আখৰখিনি দেখাবলৈ থাকিলেই খং উঠিছে নহয় দেউতা গৈছে বেগটো লৈ যোৱা নাই আধা বাটৰ পৰা আকৌ মই উভতি আহিছোঁ এই যে মাছটো খাই মোৰ বহুত বেয়া পাইছে পেটৰ মাছডাল খাই আহিছোঁ আমি মাছ ল'লোঁ এতিয়া আমি গৈ আছোঁ চব্জি ল'বলৈ অলপ ইয়াত আমি এতিয়া তিয়ঁহ ল'লোঁ এতিয়া বিলাহী ল'লোঁ এতিয়া আমি কুঁহিয়াৰ ৰস খাবলৈ ৰখিছোঁ ফৰ মাই ফেভৰেট So guys, finally আমি যাবা ওলালো ইমান গৰম দিছে ইমান ৰ'দ দিছে সেইকাৰণে মই কুঁহিয়াৰ ৰস খাবলগীয়া হ'ল তেতিয়া নাখালে এতিয়া আমি ওলাইছোঁ আৰু ইয়াৰ পৰা আমাৰ বজাৰ হৈ গ'ল আমি এতিয়া আহি পালোহি কি আনিলোঁ মানে অলপ দেখাওঁ আপোনালোকক ফাৰ্ষ্ট টাইম জলকীয়া বিলাহী তাৰপাছত কিউকুম্বাৰ এইটো সৰু মাছটো এইটো হৈছে সৰু মাছ ইয়া আৰু এই ডাঙৰ মাছ দেখাইছিলোঁ যে আপোনাক সেইটোৱে ল'লোঁ এয়া আমাৰ আজি বজাৰ আৰু এয়া মায়ে বনাইছে এইটো বেঙেনা ফ্ৰাই আৰু এইটো কি মা বডি ফুলকবি আলু এয়া বনাই দিছে মায়ে আৰু এয়া মায়ে বাদামী আলু ভাজি আছে চাওঁ মানে মাছৰ ইমানেই গোন্ধ তাতে আমি মাছৰ বজাৰলৈ গৈছিলোঁ চুলুক বজাৰ গতিকে ইমানেই মাছৰ গোন্ধ চ' মই এতিয়া থাকিব নোৱাৰোঁ গতিকে মই এতিয়া ফ্ৰেছ হৈ লওঁ জেঠাই আহি গ'ল এইফালে আহক আন্ধাৰ পৰিছে এইজনী আমাৰ জেঠাই হাই দিয়ক এইজনী আমাৰ জেঠাই এতিয়া আমাৰ বৰ্তা এইজনী আমাৰ বুনবুন কেক খাই আছে তাই আৰু আজি মই এইখিনি মাছ মই বাচিছিলোঁ খাবলৈ বহিছোঁ চব এইফালে বৰ্তা জেঠাই দেউতা এয়া আমি এতিয়া ঢেৰ মায়ে বনাইছে এইবোৰ এয়া চাওক আপোনালোকে এয়া মই মাটি দালি দি অকণ খাই লওঁ দেখাওঁ আপোনালোকক খানা ভাল বনোৱা নাই মনে নিজে কৈছে আৰু এয়া মাছো বনাইছে মায়ে জিকা দি পেলাই আৰু এয়া গাছ খানা আমি খাই লওঁ আমাৰ এতিয়া এয়া চাওক এয়া মই পিঠা বনাইছোঁ জেঠাহঁতক দি পঠাবলৈ মই বনাইছোঁ এয়া চাওক এইটো ঘিলা পিঠাটো মই ডিজাইন কৰিছোঁ ইংৰাজীত ক'ব আপোনালোকে এয়া চাওক আমাৰ চবৰে মানে যিহেতু খাই বৈ হ'ল মই ভাবিছোঁ কি মই এতিয়াই ব্লগটো এণ্ড কৰি দিওঁ চ' এতিয়া বৰ্তাহঁতো যাব আৰু চ' আজিলৈ বাই বাই গাইজ আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু
যদি আপোনালোকৰ মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই লাভ ইউ অল গাইজ থেংকছ ফৰ ৱাচিং গাইজ